আজি মই আপোনালোকৰ কাৰণে পাঁচটা এনেকুৱা মেকআপ টিপছ লৈ আনিছোঁ যিটো মেকআপ আপোনালোকে খাবও পাৰিব লগাবও পাৰিব আৰু কাৰোবাৰ লগত যদি প্ৰেংক কৰিব বিচাৰে তেতিয়াহ'লে প্ৰেংকো কৰিব পাৰিব বলক দেৰি নকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হে গাইছ আজিৰ ভিডিঅ'টো বনাবলৈ মই প্ৰথমে লৈছোঁ নাৰিকলৰ তেলৰ বটল এটা মৌ কোকো পাউডাৰ লৈছোঁ বটল আৰু ফুড কালাৰ দুটা টেমা লৈ লৈছোঁ খালী টেমা সৰু সৰু চাই দেখিব পাইছে দুটা চকলেট লৈছোঁ এটা লিপষ্টিক লৈ লৈছোঁ এইটো পুৰণা লিপষ্টিক হয় মই ইউজ নকৰোঁ এইটো মই খালী কৰিম আৰু এইটো গিল্টাৰ হয় মই ইউজৰ কাৰণে নহয় এনে জাষ্ট আপোনালোকক দেখাইছোঁ আৰু এয়া চাওক মই চেনি অলপ লৈ লৈছোঁ বাটিত কৰি এয়া প্ৰথমতে বনাম আমি লিপ স্ক্ৰাবৰ কাৰণে খিনি অলপ গুড়ি কৰি লৈছোঁ তাত নাৰিকলৰ তেলৰ অলপ লৈছোঁ আৰু ইয়াত এয়া চাওক হাৰ্চেছৰ অলপ চকলেটিং ফ্লেভাৰ অলপ লৈ লৈছোঁ এয়া চাওক আপুনি দেখিব পাইছে এইটো একচুৱেলি কেকতো দিয়ে আপোনালোকে জানে চাগে গোটেইখিনি অলপ মিক্স কৰি লৈছোঁ এয়া চাওক লাহে লাহে যিটো সৰু টেমা হয় আপোনালোকে যদি বেছিকৈ বনায় তেতিয়াহ'লে গোটেইখিনি বস্তু বেছিকৈ দিব এয়া চাওক আমাৰ লিপ স্ক্ৰাব ৰেডি হৈ গ'ল এইটো লিপ স্ক্ৰাব ইউজ কৰিলে আপোনালোকে 2 মিনিটমান স্ক্ৰাব কৰি পেলাই মুচি পেলাব খাবও পাৰিব কাৰোবাৰ ওচৰত যদি প্ৰেংক কৰিব বিচাৰে দ্বিতীয় নম্বৰটো হ'ল আইলাইনাৰৰ কাৰণে মই নাৰিকলৰ তেল লৈছোঁ অলপ আপোনালোকে কেষ্টৰ অইলৰ দিব পাৰিব নাৰিকল তেল কেষ্টৰ অইল আমাৰ আইলেছেছৰ কাৰণে ভাল হয় আৰু তাত মিক্স কৰিম ফুড কালাৰ আপোনালোকে যি কালাৰ বিচাৰে আইলাইনাৰৰ কাৰণে সেই কালাৰ দিব পাৰিব মোৰ তাত বেলেগ ফুড কালাৰ এভেইলেবল নাই চ' এইটো মোৰ ৰেড কালাৰ আছে এইটো দি দিছোঁ আছে অকল দুটা বস্তুৰ প্ৰয়োজন তাৰপিছত মই মিক্স কৰিম আপোনাৰ বিচাৰে যদি ব্লাজাৰো দিব পাৰিব কিন্তু খাব নোৱাৰে এইটো এয়া মই দুটা ইনগ্ৰেডিয়েণ্টছ ভালকৈ মিক্স কৰি লৈছোঁ চাওক 1 মিনিটমান মিক্স কৰিব যেতিয়ালৈকে মিক্স হৈ নাযায় আপুনি দেখিব পাইছে কি ধুনীয়া কালাৰ উঠিছে এয়া চাওক যদি আপুনি বিচাৰে গিল্টাৰো দিব পাৰিব এয়া চাওক ইচ্ছা কৰিলে আপুনি বেলেগৰ লগত প্ৰেংকো কৰিব পাৰিব তৃতীয় নম্বৰটো হ'ল লিপষ্টিকৰ কাৰণে মই যিখিনি খালী কৰি পেলাই সেইখিনি চাফা কৰি লৈছোঁ যাতে আমাৰ যিটো খাম যে খোৱাৰ কাৰণে বনাইছোঁ সেইকাৰণে যেতিয়া আমাৰ ইনফেকশ্যন হয় তাৰ কাৰণে চকলেটটো গলাই লৈছোঁ চাওক গলাই লৈ পেলাই তাত মই ভৰাই লৈছোঁ আমাৰ লিপষ্টিক ৰেডি 4 নম্বৰটো হৈছে ব্ৰঞ্জৰ কাৰণে মই কমপ্লিট যিটো পাউডাৰ আছিলে শেষ হৈ গৈছিলে সেইখিনি ভালকৈ চাফা কৰি লৈছোঁ দেখিব পাইছে তাত মই কোকো পাউডাৰ দিম ভালকৈ চাফা কৰি ল'ব কোকো পাউডাৰ 1 চামুচ দিম ইয়াতে মই তো নতুন পেক কাৰণে মই প্ৰথমতে কাটি লৈছোঁ আপুনি দেখিব পাইছে ইয়াতে কোকো পাউডাৰ 1 চামুচ দি পেলাই আপুনি দেখিব পাইছে যদি বেছিকৈ বনায় তেতিয়াহ'লে বেছিকৈ অলপ দি দিব মই অলপকৈ বনাইছোঁ সেইখিনি 8 চামুচ দি দিছোঁ এইটো নেচাৰেল খাবও পাৰিব লগাবও পাৰিব কাৰোবাৰ ওচৰত প্ৰেংক কৰিব বিচাৰে প্ৰেংকো কৰিব পাৰিব মই ইয়াতে দি পেলাই টিচু পেপাৰ দি অলপকৈ হেঁচি দিছোঁ লাহে লাহেকৈ চাওক আমাৰ ব্ৰঞ্জাৰ ৰেডি পিয়'ৰ নেচাৰেল পিয়'ৰ এডিবল কাৰোবাৰ ওচৰত যদি প্ৰেংক কৰিব বিচাৰে কৰিব পাৰিব খাবও পাৰিব আমাৰ স্কিনত লগাব পাৰিব সেইটো ইমান পাৰফেক্ট ব্ৰঞ্জাৰ কাম নিদিব তথাপিও আৰু এনেই দিব আৰু আপোনালোকে এইটো ঘৰত বনাই পেলাই ইউজ কৰিব পাৰে যদি আপুনি কেতিয়াবা শেষ হৈ যায় হয় লাষ্টৰটো হ'ল লিপগ্লছ প্লাছ লিপ বাল্ম তাৰ কাৰণে মই হানি লৈছোঁ হানি আমাৰ ওঠৰ কাৰণে বহুত ভাল হয় নেচাৰেল হয় আৰু আপোনাৰ মইশ্চাৰাইজাৰ কৰা হানি তো তাত মই আপুনি যদি কালাৰ বিচাৰে কালাৰ দিব পাৰিব কালাৰ নিদিয়াকৈও হৈ যাব মই ইয়াতেও ৰেড ফুড কালাৰ দিছোঁ মোৰ তাত বেলেগ কালাৰ এভেইলেবল নাই কাৰণে তো দুয়োটা বস্তু মই মিক্স কৰি লৈছোঁ আপুনি দেখিব পাইছে এয়া চাওক 1 মিনিটমান মিক্স কৰি ল'ব চ' আমাৰ লিপ বাল্ম প্লাছ লিপ গ্লছ ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে যদি কিবা উপযোগী বুলি লাগিছে আৰু যদি কিবা ভাল লাগিছে বেয়া লাগিছে গোটেই কমেণ্টত জনাই দিব আৰু যদি ভাল লাগিছে আজিৰ ভিডিঅ' লাইক শ্বেয়াৰ কমেণ্ট নকৰাকৈ নাথাকিব আৰু মোৰ ভিডিঅ' যদি আপোনালোকে নেক্সট টাইম চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ বাই বাই